অভিযানৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আহি উপস্থিত হৈছোঁহি গৌৰৱ নগৰ। আচলতে গৌৰৱ নগৰলৈ গৌৰৱ কৰি আনিবলৈ সক্ষম হৈছে এগৰাকী মাতৃয়ে। আৰু এই মাতৃগৰাকী আচলতে খেলৰ লগত কোনো ধৰণৰ সম্পৰ্ক নথকা এগৰাকী মহিলা, ক খ নজনা, আচলতে ক খ নজনা এগৰাকী মহিলা বুলি ক'ব লাগিব খেলৰ বিষয়ে। আৰু পাঞ্জা যি ৰাষ্ট্ৰীয় পৰ্যায়ত খেল, সেই খেলত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে শিৱসাগৰৰ গৌৰৱ নগৰৰ এগৰাকী মাতৃয়ে। পোনপ্ৰথমে আমি মাতৃগৰাকীৰ ওচৰলৈ যাম আৰু তেখেতৰ পৰিচয় আমি জানিব বিচাৰিম। প্ৰথমে আপোনাৰ পৰিচয়টো দিয়কচোন। মোৰ নাম জুৰি বড়ো, মোৰ ঘৰ গৌৰৱ নগৰ শিৱসাগৰৰ। যিহেতু আমি গম পাইছোঁ যে আপুনি গৌৰৱ নগৰলৈ গৌৰৱ কৰি আনিছে, এই গৌৰৱ আপুনি কিহৰ কাৰণে আনিলে? মই আৰ্ম ৰেচলিং খেল খেলিছিলোঁ। তাৰ জৰিয়তে মই ৰাষ্ট্ৰীয় পৰ্যায়ত মই ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছোঁ। হয়, আপোনাৰ যিহেতু আমি দেখিছোঁ, মই আপোনাক প্ৰথমে মই এইডাল লগাই দিছোঁ। দুটামান কথা আপোনাৰ পৰা জানিব বিচাৰিম। যিহেতু আপুনি এগৰাকী মাতৃ হয়, দুটি কন্যা সন্তানৰ এগৰাকী মাতৃ, আপোনাৰ মনলৈ পাঞ্জা খেলৰ বিষয়ে কেনেকৈ আহিলে যে মই এই খেলটোৱে খেলিব লাগে? হয়, মোৰ খেলৰ প্ৰতি সৰুৰ পৰাই আগ্ৰহ আছিলে। মই স্কুল পৰ্যায়তো মই তেনেকৈ খেলিছিলোঁ। স্কুল পৰ্যায়ত মই খেলিছিলোঁ যেতিয়া মই থ্ৰ' কৰিছিলোঁ, তেতিয়া প্ৰথমৰ পৰা মই জেভলিন থ্ৰ' কৰিছিলোঁ। জেভলিন থ্ৰ' কৰি মই স্কুল পৰ্যায়ৰ পৰা কলেজ পৰ্যায়লৈকে কিন্তু মই যিমানবাৰ খেলিছোঁ, মই জেভলিন থ্ৰ'ত প্ৰাইজ সক্ষম কৰিবলৈ পাৰিছিলোঁ। পাঞ্জাটো মোৰ বহুত ভাল লাগে। পাঞ্জা খেলত মই সৰুতে এবাৰ বান্ধৱীৰ লগত খেলিছিলোঁ। তেতিয়াৰ পৰাই মোৰ খেলিবলৈ খুব ইচ্ছা আছিলে। মই য'ত আগতে আছিলোঁ কলনীত, তেতিয়াই তেওঁ এজন দাদা আছিলে তাত, মই দাদাজনে খেল খেলে। তেতিয়া তেওঁকে কৈছিলোঁ যে আৰ্ম ৰেচলিং খেল ক'ৰবাত হয় নেকি? তেতিয়া তেওঁ কৈছিলে যে খেল হয়, মই যেতিয়া হয় তোমাক কথাটো জনাম। তেতিয়া তেওঁ মোক এদিন ফোন কৰি জনালে যে আৰ্ম ৰেচলিঙৰ খেল বানমুখত হ'ব। তেতিয়া মই ৰাতি তেওঁ মোক খবৰ দিছে, পিছদিনাখন মই খেলিবলৈ গুচি গৈছোঁ। তাত গৈ পিনি মই প্ৰথমে ট্ৰেইন একো নাই, মোক তেওঁ ৰাতি ফোন কৰিছে। মই ৰাতিপুৱা 11:30 পৰা খেল হ'ব বুলি ক'লে। মই একো নাজানো, জেগাডোখৰ চিনি নাপাওঁ, একো নাপাওঁ। জাষ্ট মই খেলিবলৈ ওলাই গ'লোঁ। গৈ পিনি মই তাত খেলিলোঁ। খেলি পিনি মই প্ৰথমেই এই ৰূপৰ পদক অৰ্জন কৰিবলৈ ডিষ্ট্ৰিক্ট পৰ্যায়ত সক্ষম হ'লোঁ। তাৰপাছত মই অল অসম ভিত্তিত খেলিবলৈ গ'লোঁ। অল অসম ভিত্তিত মই সোণৰ পদক অৰ্জন কৰিলোঁ। অল অসম ভিত্তিত সোণৰ পদক অৰ্জন কৰি মই ৰাষ্ট্ৰীয় পৰ্যায়ত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হ'লোঁ। তাৰ মাজতে মই দুটা কথা ক'ম দেই। ইয়াতে আচলতে ৰূপৰ, সোণৰ, ব্ৰঞ্জৰ আচলতে পদক আছে আৰু খুব কম দিনৰ ভিতৰত 2000 মই অকণমান দেখাবলৈ চেষ্টা কৰিম। যিহেতু ডিষ্ট্ৰিক্ট পৰ্যায়ত তেখেতে প্ৰথমবাৰৰ কাৰণে 7 মাহত, আচলতে এয়া 7 মাহৰ এখন চাৰ্টিফিকেট, 7/7/2023 চনৰ এই কথা। মাত্ৰ 3টা মাহৰ ভিতৰত ডিষ্ট্ৰিক্টৰ পৰা তেখেত অল আছাম আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত গৈ আচলতে এইগৰাকী খেলুৱৈ সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। আচৰিত কথা, কোনো ধৰণৰ ট্ৰেইন নথকাকৈ, কোনো ধৰণৰ আচলতে পাঞ্জাৰ বিষয়ে আপুনি কোনো ধৰণৰ বিশেষ জ্ঞান আহৰণ নোহোৱাকৈ আজি আপুনি 3-4 মাহৰ ভিতৰত ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ গৈছে। এইটো বহুত ডাঙৰ কথা এটা ক'বলৈ গ'লে। কি ক'ব নৱপ্ৰজন্মক, আপুনি কি ক'ব? নৱপ্ৰজন্মক এইটোৱে ক'বলৈ বিচাৰিছে যে মনৰ আগ্ৰহ আৰু ইচ্ছা থাকিলে সকলো কাম কৰিব পাৰি। সেইটোৱে, সেইকাৰণে মনৰ শক্তিটো বঢ়াই আচলতে যাব লাগে। মনৰ শক্তি, দেহাৰ শক্তি আচলতে খেলত দুইটাই লাগিব। সেইটো মনৰ যদি থাকে তেতিয়া কিন্তু সক্ষম হয়, যিকোনো পাবলৈ সক্ষম হয়। আপুনি এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত ছিকিমত, কওকচোন ছিকিমত গৈ আপুনি কি পালে, কেনেকুৱা অনুভৱ কওকচোন? ছিকিমত গৈ খেলিবলৈ বহুত ভাল লাগিলে। ছিকিমৰ কালচাৰ তাত দেখিলোঁ। কালচাৰ তাত যি দেখিলোঁ, থকা খোৱাৰ, আমাৰ খেলুৱৈ হিচাপে আমাক যিখিনি সুবিধা দিব লাগে, ছিকিমত আমি বহুত ধুনীয়াকৈ সেইখিনি সুবিধা, সা সুবিধা পাই ধুনীয়াকৈ আমি আজি ঘৰমুখী হ'ব পাৰিলোঁ। শিৱসাগৰৰ পৰা কেইজন খেলুৱৈ গৈছিলে? শিৱসাগৰৰ পৰা 8জন খেলুৱৈ গৈছিলে। 8জনে আচলতে পদকপ্ৰাপ্ত ন? হয়, এইটোৱে বহুত গৌৰৱৰ কথা। আমাৰ শিৱসাগৰৰ 8জন খেলুৱৈ গৈ পিনি 8জনেই পদক পাবলৈ সক্ষম হৈছে। আৰু যিহেতু আমি বাতৰি কাকতত পাইছোঁ যে অসম শ্ৰেষ্ঠ দল হিচাপে পৰিগণিত হৈছে, আৰু তাৰে ভিতৰত আপুনি এগৰাকী ছিকিমত গৈ খেলি অহা, ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিছে আৰু খুব কম দিনৰ ভিতৰত, মই আকৌ এবাৰ কৈছোঁ, খুব কম দিনৰ ভিতৰত মাত্ৰ 7 মাহৰ পৰা আৰম্ভ কৰি আজি 9 মাহ, মাজত মাত্ৰ
2 মাহৰ ভিতৰত তেখেতে ৰাষ্ট্ৰীয় পৰ্যায়ত গৈ খেলিবলৈ সক্ষম হৈছে। এনেকুৱা মহিলা আচলতে আমাৰ শিৱসাগৰ তথা অসমৰ কাৰণে খুব প্ৰয়োজন। পাঞ্জা খেলক আচলতে ৰাষ্ট্ৰীয় পৰ্যায়ত গৈ তেখেতে সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। আৰু এনেকুৱা ধৰণৰ খেলে যে আমি বাহিৰত দেখিছোঁ পাঞ্জা খেলৰ বহুত এটা বেলেগ এটা স্তৰ আছে। আপুনি কি ক'ব, আমাৰ ইয়াত এই স্তৰটো পাইছেগৈ নে নাই? লাহে লাহে ইনপুট হৈছে বুলি মই ভাবোঁ। এতিয়া খেলুৱৈ আচলতে আমাৰ প্ৰচাৰ মাধ্যমটো অলপ কম হৈছে বুলি ভাবোঁ মই। বহুত খেলুৱৈয়ে খেলিবলৈ মন কৰি আছে, কিন্তু সেই প্লেটফৰ্মখন ইমান ভালকৈ গম পোৱা নাই, কেনেকৈ হয়, ক'ত যাব লাগে খেলখন, তেনেকৈ তেওঁলোকে গম পোৱা নাই। কিন্তু যেতিয়া প্ৰচাৰটো হ'ব, ক'ত কেনেকৈ যোগাযোগ কৰি খেলখন খেলিব লাগিব, তেতিয়া কিন্তু বহুত নৱপ্ৰজন্ম ওলাই আহিব খেলিবলৈ। হয়, আৰু এটা কথা মই আপোনাক ইয়াতে সুধিব বিচাৰিছোঁ, যিহেতু আপুনি খুব কম দিনৰ ভিতৰত এটা ৰাষ্ট্ৰীয় পৰ্যায়ত গৈ খেলিছে, নৱপ্ৰজন্মই যদি আপোনাৰ ওচৰত, আপুনি ইতিমধ্যে কৈছে যে প্লেটফৰ্ম নাই, আজি আপুনি নৱপ্ৰজন্মক তেনেকুৱা এটা সুবিধা দিব নেকি? হয়, যদি কোনোবা নৱপ্ৰজন্মই খেলিবলৈ আগ্ৰহী হয়, মই ভাবোঁ মোৰ ধুনীয়াকৈ মই যিখিনি ব্যৱস্থা কৰিব লাগে, এখন টেবুলৰ প্ৰয়োজন হয়। যদি আগ্ৰহী হয়, তেতিয়া মই কিন্তু ঘৰতে টেবুল আনি বা ক'ৰবাত হ'লেও যিকোনো ব্যৱস্থা কৰি পিনি মই তেওঁলোকক শিকাবলৈ আগ্ৰহী। আচলতে ময়ো শিকিহে আছোঁ, ময়ো ইমান পাৰ্গত নহয়। যিমানখিনি মই পাৰোঁ সিমানখিনি শিকাবলৈ মই আগ্ৰহী। আচলতে জুৰি বড়ো সকলোৰে কাৰণে এটা আদৰ্শ বুলি ক'ব লাগিব। মাত্ৰ 3 মাহৰ ভিতৰত ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে এগৰাকী মাতৃ। লগতে এগৰাকী মাতৃ মই কৈছোঁ যে আকাশ চুবৰ যাৰ মন থাকে, আচলতে ইচ্ছাৰ শক্তি যাৰ বেছি থাকে, সকলো কাম সময়ৰ লগত নহয়, নিজে কৰাৰ ইচ্ছা থাকিলে সকলোখিনি সময়ে তেখেতক আচলতে আগবঢ়াই নিব পাৰিব। আৰু তাৰ এটা জ্বলন্ত উদাহৰণ আমি জুৰি বড়োক দেখিলোঁ। আৰু খুব কম দিনৰ ভিতৰত, মই ইতিমধ্যে কৈছোঁ, খুব কম দিনৰ ভিতৰত ৰাষ্ট্ৰীয় পৰ্যায়ত পাঞ্জাক এটা স্থানলৈ নিবলৈ তেখেতে সক্ষম হৈছে। আজি আমাৰ এই ব্লগৰ জৰিয়তে আপোনালোকে যদি জুৰি বড়োৰ যি প্ৰেৰণা লৈ পেলাই কোনোবা যদি আগবাঢ়ি যাব বিচাৰে, তেনেহ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু যিমান পাৰে শ্বেয়াৰ কৰক। শ্বেয়াৰ কৰিলে তেখেতৰ যি প্ৰতিভা 3 মাহত উজলি উঠিলে তেনেকৈ সকলোখিনি প্ৰতিভা আগবাঢ়ি যাব পাৰিব বুলি আমি চিন্তা কৰিব পাৰোঁ।